হেল্ল' এভৰিৱান, আজি আমি শিকিম যোগ অংক। যোগক আমি এডিশ্যন বুলিও কওঁ। এডিশ্যনৰ চিনটো হৈছে এইটো। আমি এতিয়া মটু পটলুৰ সহায়ত যোগৰ সম্পৰ্কে ধাৰণা ল'ম। এদিনাখন মটু আৰু পটলুৱে বজাৰৰ পৰা ৰং কিনি আনিলে। মটুৰ বেগত আছে তিনিটা ৰং আৰু পটলুৰ হাতত আছে 2টা ৰং। এতিয়া মটু আৰু পটলুৰ ৰংকেইটা যোগ কৰোঁ। যোগ চিন দি দিলোঁ আমি। এতিয়া যোগ চিন মানে মই অলপ আগতে কৈছিলোঁ যে লগ লগোৱা। এতিয়া আমি মটু আৰু পটলুৰ ৰংকেইটা লগ লগাম। হ'ল। এতিয়া লগ লগালে কেইটা হ'ব হিচাপ কৰাচোন। 1 2 3 4 5টা। এতিয়া 2 যোগ 3 সমান কিমান হ'ব? 5টা। বুজি পালানে সকলোৱে? এতিয়া আমি চিত্ৰৰ সহায়ত যোগ কৰোঁ আহাচোন। এতিয়া আমি চিত্ৰ আঁকিম। মই কি আঁকিব লৈছোঁ তোমালোকে ধৰিব পাৰিছানে? হয়, মই গছ আঁকিছোঁ। এতিয়া আমি যোগ কৰিম। সমান। এতিয়া এইফালে কেইজোপা গছ আছে? এজোপা আমি দেখিছোঁ ন? এজোপা আৰু এইফালে কেইজোপা গছ আছে? এজোপা, দুজোপা। আমি লিখি ল'লোঁ। এতিয়া আমাক যোগ কৰিব কৈছে। যোগ মানে লগ লগোৱা। গতিকে আমি গোটেইকেইটা লগ লগাম। 1 2 3টা। লগ লগালে আমি কেইটা পালোঁ? 3টা পালোঁ। গতিকে উত্তৰটো কি হ'ব? 1 যোগ 2 সমান 3। এতিয়া আৰু আমি বেলেগ বেলেগ ধৰণৰ চিত্ৰৰে আমি যোগ কৰিব পাৰোঁ। এতিয়া ধৰা ফুল আঁকিছোঁ। ফুল, দুপা ফুল আঁকিলোঁ এইফালে আৰু এইফালে আঁকিলোঁ। এইফালেও দুপাই আঁকিলোঁ। এতিয়া আমি যোগ কৰিম ন? এতিয়া এইফালে কেইপা আঁকিলোঁ? দুপা। এইফালেও আঁকিলোঁ দুপা। গতিকে আমি যোগ কৰিম মানে লগ লগোৱা। এতিয়া 1 2 3 4। 4 পাইছোঁ। 2 যোগ 2 সমান 4। এতিয়া বুজি পাইছানে অলপ? ঠিক আছে। এতিয়া আমি অন্য ধৰণেও যোগ কৰি চাওঁচোন। এতিয়া মই যিকোনো এটা সংখ্যা দিছোঁ 3 আৰু 3ৰ লগত আমি যোগ কৰিম 5। এইটো আমি এনেকৈও পাতিব পাৰোঁ। ৰ'বা। এতিয়া আমি এইটো এনেকৈ পাতিব পাৰোঁ। 3 যোগ 5। এতিয়া আমি ওপৰত কি সংখ্যা আছে? 3। গতিকে আমি 3ডাল আঁচ টানিম। হ'ল। তলত কিমান সংখ্যা দিয়া আছে? 5। গতিকে 5ডাল আঁচ টানিম। 1 2 3 4 5। এতিয়া যোগ কৰিবলৈ কৈছে। গতিকে আমি কি কৰিম? লগ লগাম। 1 2 3 4 5 6 7 8। 8 পাইছোঁ আমি। এতিয়া আমি গম পাইছোঁ যে 3 যোগ 5 সমান 8। এতিয়া আৰু এটা কৰি চাওঁ ন? এতিয়া আমি কৰি চাওঁ 15 যোগ 9। ঠিক আছে। এতিয়া আমি এককৰ ঘৰটো প্ৰথম কৰি ল'ম। এতিয়া এককৰ ঘৰৰ ওপৰত কি আছে? 5 আছে। গতিকে আমি 5ডাল আঁচ টানিম। 1ডাল 2ডাল 3ডাল 4ডাল 5ডাল। তলত কি আছে? 9। 9ডাল পাৰিম। 1ডাল 2ডাল 3ডাল 4ডাল 5 6 7 8 9। এতিয়া যোগ কৰি দিম।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 আমি 14 পালোঁ 14ৰ আমি কি কৰিম 14টো আমি ইয়াত বহাই নিদিওঁ 14ৰ 4টো মানে একেবাৰে শেষৰটো আনি আমি ইয়াত বহাই দিম আমি কি আছে 4 কাৰণে 4 বহাই দিলোঁ এতিয়া একটো উকলিব বুলি ক'ব দেই তাৰ পাছত এতিয়া আমি দহকৰ ঘৰটো কৰিম দহকৰ ঘৰত অকল 1 আছে গতিকে 1ৰ লগত আমি উকলি থকা 1টো যোগ কৰি দিম 1 1 2 হৈ যাব এতিয়া আমি কৰিব পাৰিছোনে তোমালোকে এই অংকটো নিজে কৰি চাবাচোন দেই